অসমত শাসনলৈ যি চৰকাৰেই নাহক কিয়, আমি নিবিচাৰোঁ যে সেইখন চৰকাৰে আহি আগৰ চৰকাৰখনে কি কৰিলে আৰু আপোনালোকে কি কৰিলে তাৰ তুলনা কৰি থকাটো। আমি নিবিচাৰোঁ তুলনা কৰি থকাটো, আমি বিচাৰোঁ পৰিৱৰ্তন আৰু আমি বিচাৰোঁ উন্নতি। আমি বিচাৰোঁ কি হ'ব লাগে। যি চৰকাৰেই নাহক কিয় আমি বিচাৰোঁ যে তেখেতলোকে আমাক পৰিৱৰ্তন আনি দিয়ক আৰু আমি বিচাৰোঁ সেই বস্তুটো উন্নতি কৰি দিয়ক। বিশেষকৈ তিনিটা দিশত আমি উন্নতি বিচাৰোঁ আৰু পৰিৱৰ্তন বিচাৰোঁ। প্ৰথমটো হৈছে শিক্ষা খণ্ডত। শিক্ষা খণ্ডত পৰিৱৰ্তন এইটো কাৰণে বিচাৰোঁ যে বৰ্তমান সময়ত যিখিনি আমি শিক্ষা গ্ৰহণ কৰিব লাগে সেইখিনি শিক্ষা দিয়ক। কোৱালিটি অফ এডুকেশ্যনছ উন্নতি কৰক। আঁচনি পিছত দিব, শিক্ষা খণ্ডত আঁচনিবিলাক পিছত দিব, আগত দিয়ক। শিক্ষা খণ্ডটো উন্নতি কৰক, যে এডুকেশ্যনছবিলাক উন্নতি কৰক। যে এতিয়া বৰ্তমান AI আহি গ'ল, ক'ডিং আহি গ'ল, বা ধৰি লওক কাৰিকৰী শিক্ষাই আহি গ'ল, যিটো ক্লাছ 9-10ত ল'ৰা ছোৱালীয়ে যিমান জানিব লাগে, এজন ষ্টুডেণ্টে মেট্ৰিক দিয়াৰ আগত হায়াৰ ছেকেণ্ডেৰী দিয়াৰ ল'ৰা এজনে যিমান জানিব লাগে সিমানটো জনা উচিত। আৰু লেবৰেটৰীবিলাক আমি ইউনিভাৰ্চিটি কলেজলৈ যাওঁ এইটো কাৰণে যে আমি প্ৰেক্টিকেলি কিবা এটা শিকিব পাৰোঁ, আৰু প্ৰেক্টিকেল লেববিলাক আপোনালোকে উন্নত কৰিব লাগে। এডুকেশ্যন ডিপাৰ্টমেণ্টত বহুতখিনি ডেফিচিয়েঞ্চি আছে, বহুতখিনি আমি ডেভেলপ কৰিব লাগে আৰু বহুতখিনি আমি পৰিৱৰ্তন কৰিব পাৰোঁ। বহুতখিনি লেবৰেটৰী, বহুতখিনি বস্তু আমি উন্নতি কৰিব লাগে। দুই নম্বৰ হৈছে সেইটো, প্ৰথমটো পইণ্ট হৈছে শিক্ষা খণ্ডত উন্নতি কৰিব লাগে, আৰু 2 নম্বৰ পইণ্টটো হৈছে যে স্বাস্থ্য খণ্ডত, হেল্থ ছেক্টৰটোত আমি অকণমান উন্নতি কৰিব লাগে। এতিয়া মেডিকেলবিলাকত গ'লে মানে দেখোঁ বহুতবিলাক টেষ্টবিলাক আমি কি কৰিব লাগে, মেডিকেল কলেজ বনাইছে ঠিকেই আছে, কিন্তু মেডিকেল টেষ্টবিলাকতো আমি বাহিৰতেই কৰিব লাগে। মেক্সিমাম সৰু টেষ্টবিলাকো আজিকালি বাহিৰত কৰিব লাগে। আবেলি 3-4 বজাৰ পিছত যে ছাৰ্ভিচবিলাক বন্ধ হৈ যায় কিয়? 3-4 বজাৰ পিছত আপোনালোকে মেডিচিন ডিপাৰ্টমেণ্ট, হস্পিটেলত যিখিনি মেডিচিন ডিপাৰ্টমেণ্ট থাকে সেইটো বন্ধ হৈ যায়। 4টা বজাৰ পিছত যে লেবৰেটৰী বন্ধ হৈ যায় কিয়? সেইবিলাক ঠিক কৰক। ছানডে যে কিবা মেডিচিন নাপায়, ডক্তৰ নাথাকে, তো সেইবিলাক দিশবিলাক আগত চিজিল কৰক। যে মেডিকেল কলেজ বনাইছে, সেইটো ডাঙৰ কথা নহয়, সেইটো বনাওক, লগতে সেইটো ক্ষেত্ৰতো উন্নতি কৰক। আৰু 3 নম্বৰটো হৈছে সৰু ক্ষুদ্ৰ উদ্যোগবিলাকক সংস্থাপন, সেইবিলাকক আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ক্ষুদ্ৰ উদ্যোগবিলাক, গাঁৱত থকা মহিলা এগৰাকীয়ে যদি ইনকাম এটা কৰিব পাৰে তেতিয়া বহুত ভাল কথা, ঘৰখন ধুনীয়াকৈ চলি থাকিব। মানুহ এজনীক 1000 টকা দি পেলাই আপোনালোকে অৰুণোদয় দি আঁচনি দি সেইটো কৰাতকৈ ইনকাম এটা কৰি থাকিব পৰাকৈ কিবা এটা কৰি দিয়ক। গাঁৱৰ ল'ৰা এজনে যাতে কিবা এটা কৰিব পাৰে, গাঁৱত থাকি ইনকাম এটা কৰিব পাৰে, সেই কথাটোত গুৰুত্ব দিয়ক। সেই তাত থকা ল'ৰা এজনক আপুনি 1 লাখ ল'ৰা ছোৱালীক নিযুক্তি দিয়াম বুলি কৈছে, কেৱল সংস্থাপন নোপোৱাকৈ 1 লাখেই নাই, বহুত আছে, হাজাৰজন আছে। গতিকে এনেকুৱা কৰক যাতে গাঁৱত থকা ল'ৰা এজনে কিবা এটা ইনকাম কৰিব পাৰে। 3টা ক্ষেত্ৰত আমি পৰিৱৰ্তন আৰু উন্নতি বিচাৰোঁ। প্ৰথমটো হৈছে শিক্ষা খণ্ডত উন্নতি লাগে, 2 নম্বৰটো হৈছে আৰামত আমাক স্বাস্থ্য খণ্ডত লাগে, আৰু 3 নম্বৰটো হৈছে ক্ষুদ্ৰ উদ্যোগত আমি উন্নতি বিচাৰোঁ।